হেল্ল' গাইজ, কি খবৰ চাগে সকলোৰে ভাল। মই আজি এটা মিনি ব্লগ বনাব ওলাইছোঁ আৰু মই আজি গৈ আছোঁ নাৰ্চাৰী অকণমান ফুলৰ পুলি আনিবলৈ। বলক চাওক, আহিছোঁ ফুলনি বাৰীলৈ অকণমান ফুল পুলি চাওঁ বুলি, আৰু অকণমান ভাল লাগিলে লৈও যাম ফুল পুলি। দেখিছে নহয়, এইবিলাক সকলো ছিজন ফ্লাৱাৰ, কিন্তু এতিয়া ছিজন ফ্লাৱাৰ নিনো। ইয়াত যিহে গৰম পৰিছে, এয়া 2-3 দিনৰ আলহী হৈ পৰিব। সেইকাৰণে অকণমান পাতবোৰ যেনেকুৱা পাতৰ ফুলৰ নিচিনা সেইবোৰহে নিম বুলি ভাবিছোঁ। আৰু সেয়াই আপোনালোককো অকণমান দেখুৱাইছোঁ। খুব ভাল লাগে ন, চাৰিওপাশে যেতিয়া অকল সেউজীয়া আৰু ৰং বিৰং ফুলবোৰ ফুলি থাকে, দেখিয়ে কিবা এটা মন প্ৰাণ ভাল লাগি যায়। এয়া চাওক, ইমান ধুনীয়া গোলাপকেইটা ফুলি আছে। ঘৰত লৈ গ'লে কিন্তু এইখিনি এনেকৈ নুফুলে, এনেকুৱা পাতৰহে কিবা লৈ যাম বুলি পুলি ভাবিছোঁ। আৰু কি হয় চাওঁ, বাকী কি লওঁ বাৰু আপোনালোকক দেখুৱাম। বাকী এইখিনি চাওক। हाँ, क्या खाने को नहीं दिया? নাৰ্চাৰীত মই আগতেও আহিছোঁ, মানে ভাতৰজনীয়ে মোক চিনি পাইছে, সেইকাৰণে মাত দি আছে। আৰু এটা থাকি গ'ল, ভিডিঅ' কৰিব নহ'ল। এই ভাতৰজনীৰ নাম মিঠু আছিল। তাইক মিঠু বুলি মাতিলে তাই যি ধুনীয়াকৈ কয়, মে মিঠু মে মিঠু। কিন্তু মই ভিডিঅ' কৰিব নহ'ল তাইৰ লগত খেলি থাকোঁতে, সেইকাৰণে তাইৰ মাতষাৰ বনাবলৈ নহ'ল মোৰ। আহি পালোঁ মই ঘৰ। এতিয়া এই মাটিখিনিত অকণমান সাৰ দি খান্দি মেলি মই ফুল ৰুম। ফুলখিনি ৰুই ধুনীয়াকৈ থ'ম। আনিছোঁ লতা গোলাপ ফুল, তাক ৰুম এতিয়া। আনিছোঁ ছানফ্লাৱাৰ, আনিছোঁ ঢেৰ কিবা কিবি আনিছোঁ, বাকী পাছত দেখুৱাম। এতিয়া এইখিনি কৰি লওঁ, ভালকৈ খেলি মেলি হৈ আছে। এয়া মোৰ এল'ভেৰা। এয়া এনেকৈ মোৰ ৰুমটোৰ সন্মুখৰ চিৰিখিনিতে মই এনেকৈ ফুলবোৰ লগাই থৈছোঁ। খুব ভাল লাগে ইহঁতবোৰ যেতিয়া ভালকৈ ফুলে বা পাতবোৰ ভালকৈ ওলায়, দেখি খুব ভাল লাগে। চব ফুল চুল ৰুই এতিয়া মই আজৰি। কেনেকুৱা লাগিছে জনাব।